খবৰ আশা কৰোঁ সকলোৰে ভালেই আৰু জনাইছোঁ বিপছ ব্লগৰ অন্য এটি ভিডিঅ'লৈ। চ' আজি ভিডিঅ'টো মই কিহৰ ওপৰত শ্বেয়াৰ কৰিবলৈ লৈছোঁ আপোনালোকে থাম্বনেইলটো দেখি গম পাইছেই চাগে, তথাপিতো মই কৈ দিছোঁ। এইটো আচলতে মোৰ ল'ৰাৰ জন্মদিন, যিটো এই বছৰৰে ফেব্ৰুৱাৰী মাহৰ 14 ফেব্ৰুৱাৰী যিদিনা ভেলেণ্টাইন্স ডে আছিল, তাৰমানে সেইদিনা তাৰ জন্মদিন উপলক্ষে বনোৱা হৈছিল। কিন্তু সেই সময়ত মোৰ কোনো ধৰণৰ ইউটিউব চেনেল নাছিলে, যাৰ কাৰণে মই কেনেকৈ ভিডিঅ' বনাব লাগে সেইটো জনা নাছিলোঁ। তথাপিতো ভৱিষ্যতে লাগিবৰ কাৰণে মই ভিডিঅ' বনাই গৈছিলোঁ আৰু সংৰক্ষণ কৰি গৈছিলোঁ। আজি যিহেতু এটা মোৰ চেনেল খুলি ল'লোঁ, গতিকে এই চেনেলৰ জৰিয়তে মই আপোনালোকৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ পাই নিজেই বহুত সুখী অনুভৱ কৰিছোঁ আৰু আশা কৰোঁ আপোনালোকৰ ভাল লাগিব চাগে। চ' এতিয়া চাওঁ, আৰম্ভ কৰোঁ। ৰাতিপুৱাৰ ভাগত অকণমান সময়ৰ কাৰণে ওচৰৰে পাৰ্ক এখনলৈ এনেকৈ সিহঁতক উলিয়াই লৈ গ'লোঁ আৰু সিহঁতে ইমান ফূৰ্তি কৰিছে চাওকচোন। এয়া বৰ্তমান ব্যস্ত হৈ আছে তেওঁলোক পুৰা কটাত। এয়া এইফালে পুৰা কটাত ব্যস্ত। এয়া আমাৰ ভিন্দ ডেক'ৰেশ্যন আৰু এইটো হৈছে মাংস। হেৰি মাংস খতম। যিহেতু আমি থকা ঠাইখিনিত অকণমান সৰু হোৱাৰ বাবে তাৰ জন্মদিনটো পালিব পৰা নগ'ল, সেয়েহে বাৰ ঘৰতে পাতিলোঁ। আৰু এই যে দেখিলে খোৱা বোৱা বনোৱাখিনি, এইখিনি সকলোখিনি বাহঁতৰ তলত থকা যিসকল ভাড়াতীয়া আছিলে তেওঁলোকেই আয়োজন কৰিলে। তাত মই আনকি কাটা কুটাও একো এটা কৰিব লগা হোৱা নাছিল, সকলোখিনি তেওঁলোকেই কৰিলে। ইয়াৰ বাবে থেংক ইউ। দিনত খাই বৈ হোৱাৰ পাছত সন্ধিয়া বাহঁতৰ ঘৰলৈ মানে ওপৰলৈ আহিলোঁ আৰু অকণমান এনেই সন্ধিয়া টাইমখিনি ইয়াতে থাকিলোঁ। দিনত সকলো খাই বৈ হোৱাৰ পাছত আকৌ ৰাতি বাহঁতৰ তাতে সকলোৱে মিলি খালোঁ আৰু অকণমান সকলোৱে ফূৰ্তিও কৰিলোঁ, মানে এনেকৈ নাচিলোঁ আৰু। আৰম্ভণিতে কৈছিলোঁৱে যে এই ভিডিঅ'টো যেতিয়া বনাই আছিলোঁ, মানে এই ব্লগটো যেতিয়া বনাই আছিলোঁ, তেতিয়া মোৰ কোনো ধৰণৰ ইউটিউব চেনেল নাছিলে, যাৰ কাৰণে মই বনাবও জনা নাছিলোঁ। কিন্তু যিখিনি বনালোঁ সেইখিনিকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ, গতিকে ক'ৰবাত যদি ভুল হৈছে প্লিজ মোক ক্ষমা কৰি দিব।
এইটো তাৰ 4 নম্বৰ বাৰৰ বাৰ্থডে, যিটো প্ৰথমবাৰৰ বাবে ঘৰৰ পৰা বাহিৰত থাকি এনেদৰে পালন কৰিব লগা হ'ল, য'ত ইমানেই লকডাউন আছিলে যে ঘৰৰ পৰা কোনো আহিবও পৰা নাছিলে। যদিও মোৰ সৰু বা আৰু ভিনদেউ আহিছিলে, তেওঁলোকৰ ফটোসমূহ মই শেষত এড কৰি দিম, চাবচোন। lagi aku tak loh. Bola. চ' ৰাতি ভাত পানী খাই হোৱাৰ পাছত অকণমান সময় থাকিলোঁ। থকাৰ পিছত এনেদৰে অকণমান ৰাতি ফুৰি পেলাই ঘৰেই পালোঁহি, আৰু মই ভিডিঅ' কৰা নহ'ল ৰাতি, যিহেতু ঘৰেই পালোঁহি। সেয়েহে ভিডিঅ'টো মই আজি ইমানতে সামৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কেনে পালে কমেণ্ট কৰি জনাব। চ' আজিলৈ গুড নাইট। আন এটা ভিডিঅ'ৰ সৈতে পুনৰ লগ পাই আছোঁ।